কেঁচা নাহিলে তাহাক খবৰ দিয়ে নতুন কইনা আছি হাকিব জীয়াক আছি তাৰমানে মোৰ দেউতা হাকিম আছিলেতো তেওঁলোকে মানে দুটা কথাত খুব ইম্পৰ্টেণ্ট দিছিলে এটা হৈছে যে মই যে এম এ পাছ কইনা আমাৰ কইনাটো ঠেকাল চেনেলটো নতুনকৈ আৰম্ভ কৰিছে বুলি শুনি বৰ ভাল পালো আৰু এই চেনেলৰ যোগেদি অসমৰ কলা সংস্কৃতি শিক্ষা সকলোখিনিয়ে আমাৰ ৰাইজৰ মাজলৈ যাব বুলি মই আশা কৰিছো। নাৰীৰ কাৰণে এটা বিশেষ দিন উদযাপনৰ কিবা যুক্তিযুক্ততা আছে বুলি ভাবে নেকি আপুনি? কোনোবাখিনিত নাৰীক এতিয়াও অৱহেলিত নাৰী এতিয়াও অৱহেলিত হৈ আছে বুলি ভাবে নেকি আপুনি? মই নিশ্চয় ভাবো। মোৰ জন্ম তোমাৰ এই কামৰূপ জিলাৰ শুৱালকুছি গাঁও শুনিছানে নাম? বস্ত্ৰ নগৰী। ভাল লাগিব কি কম তুমি সোধা ভাতত দিলিহে বনা বাৰী মূৰৰ কাপোৰখন গুচাই দি মুখখন চাওঁ দে। নমস্কাৰ, মই বন্দিতা। মই ভিতালী। হেখালৰ মৈজাক লেগিয়া আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি আমাৰ মাজত উপস্থিত আছে নামেজাৰ পৰিচয়। আপোনালোকক হয়তো আমি বেলেগকৈ চিনাকি দিয়াৰ কোনো প্ৰাসংগিকতা নাই। শিক্ষাবিদ, সুৰকাৰ, গীতিকাৰ আৰু লগতে কণ্ঠশিল্পী। বহু জীৱন জোৰা ধৰি সাধনা কৰি আহিছে সংগীতৰ তথা শিক্ষাৰ। আমাৰ মাজত উপস্থিত আছে লক্ষ্যহীৰা দাস বাইদেউ। বাইদেউ, আমাৰ হেখালৰ মৈজাক লাগি আপোনালোক স্বাগতম জনাইছো। ধন্যবাদ। পোনপ্ৰথমে কৈছো আমাৰ চেনেলটোৰ নাম ঠেকাল। ঠেকাল মানে হৈছে ঢেঁকীশাল। ঢেঁকীশাল আৰু আমি এইটো যিহেতু নামনি অসমত ঠেকাল বুলি কয় ঢেঁকীশালক, সেই উদ্দেশ্যে আমাৰ চেনেলটো ইউটিউব চেনেল আমাৰ ফেচবুক পেজটো খোলা হৈছে। আৰু আপোনাৰ পৰা পোনপ্ৰথমে এটা শুভেচ্ছা ল'ম আমি আমাৰ চেনেলটোলৈ। আচ্ছা, এই ঠেকাল চেনেলটো নতুনকৈ আৰম্ভ কৰিছে বুলি শুনি বৰ ভাল পালো আৰু এই চেনেলৰ যোগেদি অসমৰ কলা সংস্কৃতি শিক্ষা সকলোখিনিয়ে আমাৰ ৰাইজৰ মাজলৈ যাব বুলি মই আশা কৰিছো আৰু তাৰ কাৰণে এই চেনেললৈ মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ বাইদেউ। আন্তৰ্জাতিক নাৰী দিৱস, আজি নাৰী দিৱসৰ দিনা আপোনাক আমাৰ মাজত পাই আমি নথৈ আনন্দিত, বহুতেই সুখী। নাৰীৰ উদাহৰণ, এগৰাকী নাৰীৰ সফলতা, এগৰাকী সাফল্যমণ্ডিত নাৰীৰ উদাহৰণ আমি বেলেগকৈ দিব নালাগে। আপুনি এটা খুব ডাঙৰ উদাহৰণ, বিৰল উদাহৰণ। গতিকে আপোনাক শুভেচ্ছা জনালো নাৰী দিৱসৰ। ধন্যবাদ তোমালোকৰ শুভেচ্ছাৰ বাবে। মই কি কৰিছো মই নাজানো, কিন্তু মোৰ শক্তিয়ে বা মোৰ সময়ে মোৰ সামৰ্থ্যই যিখিনি মোৰ কাৰণে সম্ভৱ কৰি তুলিছে, তাৰ মাজেদি মই অকণমান কিবা সমাজৰ কাৰণে কৰিবলৈ সদায় চেষ্টা কৰিহে আহিছো, কিন্তু কিমান সফল হৈছো সেই কথাটো মই নাজানো দেই, তোমালোকে জানিবা সেইটো। হয়, সেইটো গোটেই অসমবাসীয়ে জানে, অসমবাসীয়ে কব। বাইদেউ, বৰ্তমান সময়ত যিহেতু নাৰী সকলো দিশতে ইমান দূৰ আগুৱাই গৈছে, নাৰীৰ কাৰণে এটা বিশেষ দিন উদযাপনৰ কিবা যুক্তিযুক্ততা আছে বুলি ভাবে নেকি আপুনি? মই ভাবো, কাৰণ যদিও নাৰী পুৰুষ সকলোৱে সমান, কিন্তু নাৰীসকলৰ কিছুমান বিশেষ ধৰণৰ স্বকীয় কিছুমান দিশ থাকে, তেওঁলোকৰ দাবী থাকে, কিছুমানৰ নানা সমস্যা থাকে। এই সকলোখিনি দাঙি ধৰিবলৈ এখন বেলেগ পটভূমি লাগে বুলি মই ভাবো। বৰ্তমান আমি সকলোৱে জানো নাৰী প্ৰধান দেশ, নাৰী প্ৰধান দেশ, কিন্তু আমি কোনোবা খিনিত নাৰীক এতিয়াও অৱহেলিত, নাৰী এতিয়াও অৱহেলিত হৈ আছে বুলি ভাবে নেকি আপুনি? মই নিশ্চয় ভাবো, কাৰণ আমাৰ শিক্ষা সাহিত্য সংস্কৃতি সভ্যতাই যিমানখিনি তাৰ সম্প্ৰসাৰণ ঘটিছে, কিন্তু এই সম্প্ৰসাৰণে আমাৰ গোটেইখিনি নাৰীকে মানে সামৰি ল'ব পৰা নাই। আমাৰ গাঁৱে ভূঞে থকা বা কিছুমান দুৰ্গম অঞ্চলত থকা নাৰীসকলক বা গাঁৱে ভূঞে ভিতৰুৱা অঞ্চলত থকা নাৰীসকলক এইবিলাকে তেওঁলোকক ঠিক স্পৰ্শ কৰিব পৰা নাই। আৰু মই আশা কৰিছো যে লাহে লাহে সময়ৰ পৰিৱৰ্তন হ'ব, সমাজৰ পৰিৱৰ্তন হ'ব আৰু সকলোখিনি নাৰীয়ে শিক্ষা সাহিত্য সংস্কৃতিৰ এই সুফল লাভ কৰিবলৈ সক্ষম হ'ব, এটা মই আশাবাদী। আৰু সকলোৱে সঁচাকে আমিও আশাবাদী আৰু আগবাঢ়ি যাওক।
আমাৰ ভাৰতবৰ্ষ নাৰী প্ৰধান দেশ সঁচাকৈ আমি কৈ থাকিলে নহয় আচলতে আমি কামে কাজে আমি দেখাব পাৰিব লাগিব আপোনাৰ জন্মৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম শৈশৱ কটাইছিলে মোৰ জন্ম তোমাৰ এই কামৰূপ জিলাৰ শুৱালকুছি গাঁও শুনিছানে নাম বস্ত্ৰ নগৰী তাতে মোৰ জন্ম হৈছিলে কিন্তু মোৰ দেউতা এই ব্ৰিটিছৰ দিনৰ তেখেত এগৰাকী মানে হাকিম আছিলে সেইকাৰণে মোৰ জন্মৰ পিছতে আমাৰ গোটেই পৰিয়ালটো গুচি আহিলে গুচি আহি দেউতাৰ য'ত য'ত যিবিলাক কৰ্মস্থলী বদলি হৈ আছিলে খুব সঘনে গতিকে সেইবিলাক ঠাইবিলাকত মই লাহে লাহে ডাঙৰ হ'লো যেনেকুৱা ধৰা কামৰূপ জিলাত গুৱাহাটীত থাকিলো তাৰপিছতে তেজপুৰত থাকিলো যোৰহাটত থাকিলো শিৱসাগৰত থাকিলো এতিয়া উজনি নামনি গোটেইখিনি গোটেই ঘূৰা হ'ল শুৱালকুছিত কিমান বছৰ আছিলে আপুনি শুৱালকুছিত থকাই নাই বুলি ক'ব পাৰা প্ৰায় 2 বছৰমান আছিলে নেকি তাৰমানে যেতিয়া দেউতাই দেখিলে যে পঢ়া শুনা আৰম্ভ হ'ব আৰু যে ছোৱালী 2 বছৰ হৈ গ'ল তেতিয়া আৰু মোৰ দেউতা আছিল একমাত্ৰ পুত্ৰ গতিকে ককা আইতাই মানে ভাবিলে যে অলপ বাচ্চাক অলপ ডাঙৰ কৰি দি এই 2 বছৰমান হোৱাৰ পিছত ইফালে দেউতাৰ অসুবিধা হয় ঘৰত কোনো নাথাকিলে মা নাথাকিলে গতিকে দুইকো ৰক্ষা কৰিবৰ কাৰণে দেউতাই আমাক লৈ আহিলে এই 2 বছৰ 2.5 বছৰ তাৰপিছত আৰু গোটেই উজনি নামনি ঘূৰিয়ে আছো আৰু ঘূৰি ঘূৰি মোৰ স্কুলিংটো শেষ হ'ল স্কুলিং ক'ত কৰিছিলে স্কুলিং বহুত ঠাইত গুৱাহাটী তাৰপিছত বৰপেটা তেজপুৰ যোৰহাট শিৱসাগৰ এই গোটেই বৰপেটাতো আছিলে আপুনি বৰপেটাতো আছিলে বৰপেটাতো আছো বৰপেটাৰ অলপ ভাষাৰ ঠাঁচবিলাক কিবা মনত আছে নেকি আপোনাৰ এনেই ইমান মোৰ বিয়া হৈছে বৰপেটাতে হয় কিন্তু সৌৰ ঘৰত থকা নহলতো এনে ক'ব পাৰো আৰু অকমান যদি কৈ দিয়ে ভাল লাগিব কি কম তুমি সোধা যেহেতু বৰপেটাৰ কথা ওলাইছে আমি বাইদেউৰ মুখেৰে অলপ বৰপেটীয়া কথা আমি শুনিবলৈ চেষ্টা কৰিম আমি ধৰক কেতিয়া আহিলে এই শব্দটো বৰপেটাত এই বাক্যটো বৰপেটাত অকণমান বেলেগকে কয় কেথা নাইলিয়ে ভাল লাগিল এটা খুব মানে জনপ্ৰিয় এটা কথা আছে বৰপেটাৰ ৰাঙালাও ভাতত দিলিহে বনা বাৰী এইটো আপোনালোকে শুনিছিল নে ৰঙালাও ভাতত দি ৰাঙালাও সিহঁতে ৰাঙালাও বুলি কয় ৰাঙালাও ভাতত দিলিহে বনা বাৰী তাৰমানে সিজিবনে জানো মোৰ বিয়াৰ পিছত অলপ দিন কেইদিনমান আছিলোতো 10-12 দিন গোটেই এইবিলাক ৰিলেটিভ বিলাকে চাবলৈ আহে নতুন কইনা এতিয়া নানা ধৰণৰ হেৰি কৰে এই কইনাটো চাওঁ দে এই মূৰৰ কাপোৰখন গুচাই দি মুখখন চাওঁ দে তাৰপিছত আৰু কিছুমানে মানে আমাৰ শাহু তেওঁ মানে খুব মানে প্ৰাউড আৰু খুব পজিটিভ তেওঁ বাকীবিলাক কি চাবি আমাৰ কইনা একেবাৰে হেৰিটো হান কি এটা কেনাম চাবি আমাৰ কেনে কইনা কিবা এটা শব্দ আপোনাৰ সেই বৰপেটাত থকাৰ পৰা অকমান সেই তেনেকুৱা গানৰ সৃষ্টিবোৰ আহিল নেকি আপোনাৰ গানত আমি আগতেতো বহুত গান লিখা হৈছে আপোনাৰ বৰপেটাৰ অলপ ঠাচটোৰ ওপৰতো কিছুমান গান লিখা হৈছে নেকি আপোনাৰ কিবা প্ৰভাৱ পৰিছে নেকি আপোনাৰ সুৰত মানে নাই তেতিয়া খুব সৰু ন খুব সৰুতে গুচি আহিলো ন যাতে মানুহৰ মানে এইবিলাক সৃষ্টিমূলক কাম বিলাক অলপ যেতিয়া বুজা হয় যে এইটো ভাষা বুজিছে বা সুৰটো বুজিছে তেতিয়া ডেভেলপ কৰেতো মইতো বহুত সৰুতে আহিলো তথাপি বৰপেটাৰ হেৰিটো থাকি গ'ল আৰু এতিয়া মোৰ বিয়া হ'ল যে বৰপেটাত তেতিয়া আকৌ সেইবিলাক শুনিলো আকৌ মনত পৰে তোন কাহিনী আহিলি কিবা তোন তাহাক খবৰ দিয়ে নতুন কইনা আছি হাকিব জীয়াক আছি তাৰমানে মোৰ দেউতা হাকিম আছিলেতো সেইটো লৈ মানে এটা গাঁৱৰ কথাটো তেওঁলোকে মানে 2টা কথাত খুব ইম্পৰ্টেঞ্চ দিছিলে এটা হৈছে যে মই যে MA পাছ কইনা আমাৰ কইনাটো কইনাটো আমাৰ MA পাছ কি MA পাছে আৰু বেলেগ এগৰাকীয়ে সুধিব কি তোমাৰ MA পাছে কৈছে বহুত আমাৰ কইনাই বহুত পঢ়ছে খুব হাঁহি উঠে যদিও বৰ ভাল লাগে মানে ইমান সহজ সৰল মানে বহুত পঢ়িছে মানে হাতেদি দেখুৱাই ইমান পঢ়ছি হাকিব জীয়াকে
আৰু মানে এটা দেউতা যে হাকিম আছিল হয় সেইটো লৈও অলপ প্ৰাউড আৰু Proud অ, হয়, হাকিমক যে গুৱাহাটী নি গুৱাহাটী গুৱাহাটী নেকি গুৱাহাটী নি গুৱাহাটীৰ পাইছে তোমাৰ বৰপেটা নেকি নহয় মই কামৰূপ হা? মই কামৰূপ কামৰূপ জিলাৰ তুমি মই নলবাৰী নলবাৰী জিলাৰ তই অলপ অলপ হেৰি আছে 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 আমি সেইকাৰণে মানে তোনকে এনি যাবি হয় আমি এনে সুধি থাকে সেইটো কাৰণে আমি ঢেকাল বুলি চেনেলটো খুলিলো অ ঢেকাল ঢেকিশাল নামটো অ ঢেকাল অ ঢেকাল বুলি বাকী খুব মানে ভাল লাগে শাহু বিলাকে আহি কেনেকে মৰম কৰে মৰম আৰু কৰে চাব নিদিয়ে অন্য কইনাটোৰ মানে মুখ লাগিব মুখ লাগিব কইনা এজনীয়ে যেতিয়া চাওঁ দে তোমাৰ কইনাটোক চাওঁ দে কৈছে কি আনিছা হাতত কি আনিছা মানে খালী হাতে দিব চাব লাগিব নাপায় মানে খালী হাতে কইনা চাব নিদিয়ে কৈছে আনছো দে আমি কিবা আনছো নহয় কইনাটো দেখো আৰু অকমান দাঙি দিয়ে চা চা আমাৰ কইনা হেৰি কি এটা শব্দ কৈছিলে মানে মানে ইমান ধুনীয়া কি নামনিখন চাল এনেকে কয় কিন্তু মুগৰ গাজিহান চলি মুগৰ গাজিহান মুগৰ গাজিয়ান আৰু নহলে কিবা কয় এই মানে বুজাই যে ইমান ধুনীয়া শব্দ আৰু কিবা দিবা লাগিব সুধা হাতে চাবা নোৱাৰা আনছো দে কিবা আনছো দে ভাল লাগিছে বাইদেউৰ লগত ইমান ঘৰুৱা ভাৱে মানে আমি ভবাই নাছিলো ইমান মানে এগৰাকী শিক্ষাবিদ নাই এগৰাকী কণ্ঠশিল্পী আমি আপোনাৰ গীত শুনিয়ে আমি ডাঙৰ হৈছো গান গোৱাৰ অনুপ্ৰেৰণা পাইছো মা দেউতাও মানে খুব শুনিছিলে আমাৰ মাহঁতে আপুনি লিখা কিতাপ মইতো পঢ়িছিল এতিয়াও শুনো আপোনাৰ গান হয় নেকি হয়, খুব ভাল লাগে তোমাৰ মায়ে মোৰ কিতাপ পঢ়িছে আপুনি লিখা কিতাপ পঢ়িছিলে ক'ত? হয় আপুনি লখিমপুৰতো আছিলে লখিমপুৰত বেছি থকা নাই নাই যোৰহাটত আছো শিৱসাগৰত আছো আপুনি আপোনাক প্ৰশ্ন এটা সুধিব মন গৈছে শিক্ষাবিদ হিচাপে আপুনি আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিটো শিক্ষা ব্যৱস্থা বৰ্তমান চলি আছে তাত আপুনি সুখী নে কিবা পৰিৱৰ্তন কৰাৰ আপুনি প্ৰয়োজনীয়তা আছে বুলি ভাবে চোৱা তুমি শিক্ষাবিদ কৈছা মই কিন্তু শিক্ষাবিদ বুলি নিজকে নাভাবো কিন্তু শিক্ষা লৈ মই কিছু কাম কৰিছো বা শিক্ষাদান কৰিছো বা শিক্ষা সম্পৰ্কে অলপ গুণাগথা কৰিছো আলোচনা বিলোচনা আৰু বিভিন্ন যিবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল কনফাৰেন্স সেইবিলাকতো মই যোগ দিছো কিন্তু মই শিক্ষাবিদ বুলি নাভাবো এটা কথা আমাৰ যিসকল শিক্ষাবিদ নেশ্যনেল লেভেলৰ তেখেতসকলে বহি পেলাই কিছুমান প্ৰিন্সিপলৰ ওপৰত আমাৰ শিক্ষানীতিটো স্থিৰ কৰিছে গতিকে তেওঁলোকে চাগে কিবা নিশ্চয় ভাল কথাবিলাককে সন্নিৱিষ্ট কৰিছে নহয় জানো তেনেকেই ভাবো আৰু মানে শিক্ষাৰ নীতি এটা বেলেগ বস্তু আৰু নীতিৰ প্ৰয়োগটো বেলেগ বস্তু আমি কেনেকৈ সেই শিক্ষা নীতিটোক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰো সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিছে আমাৰ শিক্ষক সকল বা যিসকলে শিক্ষা লৈ পেলাই নহয় সেইটো তেনেকুৱা বাইদেউ এই মধ্যাহ্ন ভোজনটো এতিয়া মানে এইটো ৰেগুলাৰ চলিছে মধ্যাহ্ন ভোজন সেইটো বহুতখিনি আমাৰ ল'ৰা ছোৱালী পুষ্টিহীনতা দূৰ কৰাটো সহায় কৰিছে কিন্তু কিছুমান এচাম ল'ৰা ছোৱালী আছে এতিয়া মানে সেইটো শিক্ষকৰে ভুল নে আমি ক'ব নোৱাৰিম নে আমাৰ অভিভাৱক অভিভাৱিকাৰে ভুল এচাম ল'ৰা ছোৱালী অকল সেই মধ্যাহ্ন ভোজনটোৰ কাৰণে কিন্তু স্কুললৈ গৈ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব কিবা পৰিৱৰ্তন আপুনি জ্ঞাত নে মানে এইটো কথা মই নহয় নহয় মই এই বিষয়ে ইমান নাজানো দেই গতিকে মই মতামত দিয়াৰ পৰা বিৰত থাকিলো যিটো বস্তু মই নাজানো বাইদেউ আকৌ আমি আহিম আপোনাৰ কণ্ঠ আৰু আপোনাৰ গীতৰ ওচৰলে সেই তাহানিৰ সেই গীতবোৰ ইমান চিৰসেউজ গীতবোৰ যিবোৰ গীত শুনিলে মানে এতিয়াও আমি ইমান মানে সজীৱ হৈ উঠো ন সেই গীতবোৰ ধন্যবাদ সেই গীতবোৰ আৰু আজিকালি আপোনাৰ গীতবোৰ আপুনি নিশ্চয় এতিয়াৰ গীতবোৰো শুনে সেই মাদকতাটো কিন্তু আমি বিচাৰি নাপাওঁ আমি বুলি নহয় বহু হয়তো শ্ৰোতা দৰ্শকে বিচাৰি নাপায় কি ক'ব মানে কেনেকুৱা কিয় মানে এই পৰিৱৰ্তনটো কিহৰ কাৰণে আৰু কেনেকৈ এইটো মানে দূৰ কৰিব পৰা যায়